Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ইউনিভাৰ্চিটিলৈ যাব ওলাইছোঁ আৰু কালি গম পালোঁ যে আমাৰ ইউনিভাৰ্চিটিতে আজি বোলে ভূষণ পাঠক সকলোৱে চিনি পায় জনপ্ৰিয় ইউটিউবাৰ তেওঁ আহিব। মই দাদা বুলি কৈছোঁ, ভূষণ দা আহিব আৰু আপুনি মই যদি লগ পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় দেখুৱামেই। সেইবাবে ভাবিছোঁ ভিডিঅ' এটা বনাওঁ, যদিহে পাওঁ আপোনালোকক দেখুৱাম আৰু কি হয় মানে তেওঁ আমাৰ ইউনিভাৰ্চিটিত কি কৰে সকলোবিলাক দেখুৱাম। তেন্তে ভিডিঅ'টো চাই থাকিব, আজি বহুত ভাল হ'ব শেষলৈকে। আৰু বলক আজি ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। নমস্কাৰ। আজি নামটো কি মোৰ বিন্দাছ আৰতি চেনেলটা বিন্দাছ আৰতি। চ' নমস্কাৰ, আজি আমি বিন্দাছক আৰতিক লগ পালোঁ। আৰতি বিন্দাছ একেবাৰে খুব ধুনীয়াকৈ ভিডিঅ' বনাই আছে আৰু কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছে আৰু ইয়াতে আহি বহুত বেছি ভাল লাগিছে আৰু আৰতিক লগ পাই বহুত বেছি ভাল লাগিছে। চ' সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ আৰতিক। চ' শুভকামনা থাকিলে মোৰ ফালৰ পৰা। বহুত ধন্যবাদ। থেংক ইউ। আপোনালোকে যেনেকৈ দেখি থাকে তেনেকুৱাই হয়। দাদাজন বহুত বেছি ভাল লাগিলে। এতিয়া মই ৰুম যাম আৰু তাতে ভাত খাই আহিম। ভাত খাই আহি আকৌ 2:30 বোলে অডিটৰিয়ামলৈ দাদা আহিব আৰু মোকো ক'লে আহিবা বুলি। সেইবাবে ভাবিছোঁ আহিম আৰু আপোনালোকক দেখুৱাম। এতিয়া মই ক্লাছ কৰি আহি গৈছোঁ, এয়া বেগ চেক লৈ আছোঁ পূৰা। এতিয়া যাম আৰু ৰুম গৈ আহি ইয়াতে আপোনালোকক আকৌ লগ পাই আছোঁ। মানে চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। এতিয়া আমি অনুগ্ৰহ কৰিম ভূষণ এবাৰ মঞ্চলৈ আহক। ভূষণৰ লগত একেলগে আহিছে বিৰাজ। আমি বিৰাজলৈও যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে ভূষণৰ কেনেকুৱা লাগিল, অনুভূতি কেনেকুৱা আমি জানিব বিচাৰিছোঁ। প্ৰথমতে সকলোকে সুধিম, আপোনালোকৰ খবৰ নিশ্চয় ভাল নে বেয়া? আৰু বিহু কেনেকুৱা গ'ল? পলমকৈ হ'লেও আকৌ এবাৰ মোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা থাকিলে। আৰু কাজিৰঙা ইউনিভাৰ্চিটি নাম বহু বছৰ আগৰ পৰা শুনি আহিছিলোঁ, আহি চাব মন আছিলে, সেইকাৰণে এইবাৰ ডাইৰেক্ট আহি গ'লোঁ একেবাৰে। আৰু আহি ষ্টুডেণ্ট আমাৰ সকলোকে লগ পাই আছোঁ, আপোনালোকক লগ পালোঁ, বাহিৰত লগ পাইছোঁ সকলোকে। আৰু গোটেই আমাৰ অসমৰ চুকে কোণে সকলো ফালৰ পৰা ইয়াত ষ্টুডেণ্ট আছে, অসমৰ বাহিৰো আছে। চ' খুব বেছি এটা ভাল লগতে এনভাইৰনমেণ্টটো, পৰিৱেশটো চাৰিওফালে গছ গছনি সেউজীয়া হয় একেবাৰে চাৰিওফালে। চ' আপোনালোকে নিশ্চয় ইয়াতে ভাল লাগে। হোষ্টেলত থকাবিলাকৰো ভাল লাগে, বিশেষকৈ ইয়াতে মৰ্ণিং ৱাক কৰিব পাৰে, খোজ কাঢ়িব পাৰে, খুব ধুনীয়া পৰিৱেশ কৰিছে। তাৰ লগতে ইমান ডাঙৰ তাৰমানে মই ঘূৰি মই ভাগৰ লাগি গৈছে তাৰমানে চবটো ডিপাৰ্টমেণ্টত গৈ আছোঁ। চ' বহুত বেছি ভাল লাগিছে। যি কি নহওক, এতিয়া আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে ছ'চিয়েল মিডিয়া ৰিলেটেড। আপোনাৰ নামটো কি? ভাৰ্গৱে সুধিছে মই কেনেকৈ ইউটিউব আৰম্ভ কৰিছিলোঁ। মই প্ৰথমতে কৈছোঁ যে মই 2017ত আৰম্ভ কৰিছিলোঁ ইউটিউব চেনেল। আজি 5 বছৰে হ'ল। প্ৰথমতে মই তাৰমানে ইয়াৰ আগতে মই জাৰ্নেলিষ্ট আছিলোঁ, প্ৰিণ্ট মিডিয়াত জাৰ্নেলিষ্ট আছিলোঁ। আমাৰ অসমৰ বিভিন্ন নিউজ পেপাৰ, প্ৰতিদিন হওক, জনমভূমি, অগ্ৰদূত বিভিন্ন নিউজ পেপাৰত মই আৰ্টিকেল লিখিছিলোঁ। কিন্তু ছাডেনলি সেই টাইমত জিঅ'ৰ এটা বুম আহিছিলে। জিঅ' তাৰ আগলৈকে আমি জেনেৰেলি ইউটিউব আমাৰ বলিউডৰ ফিল্মৰ ট্ৰেইলাৰ চোৱাৰ কাৰণে সেই কৰিছিলোঁ, ইউজ কৰিছিলোঁ। বহুত ট্ৰেইলাৰ চাইছিলে, ইনফৰ্মেটিভ ভিডিঅ' বহুত কম আছিলে। জেনেৰেলি আমাৰ কিবা যদি আমাক জানিব লাগে ইউটিউবত ইমান বেছি পোৱা নাছিলোঁ তাৰমানে। প্ৰথমতে মই 2010-11 মানৰ পৰা কথা কৈ আছোঁ। আৰু তেতিয়াৰ পৰাই মই তাৰমানে ছ'চিয়েল মিডিয়াৰ লগত বহুত এক্টিভ তাৰমানে। অৰ্কুট নিশ্চয় নাম শুনিছে আপোনালোকে। অৰ্কুট যেনেকৈ ফেচবুক এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, অৰ্কুট এটা আছিলে। 2009-10 চনত অৰ্কুট আহিছিলে, কিন্তু ফেচবুক আহি অৰ্কুটক একেবাৰে উফৰাই পেলালে। চ' অৰ্কুটতো মোৰ একাউণ্ট আছিলে তাৰমানে ছ'চিয়েল মিডিয়াত। সেই টাইমৰ পৰাই মোৰ বহুত বেছি ইণ্টাৰেষ্টেড আছিলে। চ' তেনেকুৱা টাইপতে মই ফেচবুক একাউণ্ট খুলিলোঁ ইউটিউব চেনেল খুলিলোঁ 2017ত খুলিলোঁ। 2016ত আমাৰ জিঅ'ৰ যিটো অফাৰ আহিছিলে ফ্ৰী একেবাৰে। চ' তেতিয়া একেবাৰে সকলোৱে চোৱা আৰম্ভ কৰিলে। আমাৰ ইউটিউব ফ্ৰী, তাৰ আগলৈকে লিমিটেড চাইছিলে, ফ্ৰী নাছিলে। চ' তেনেকুৱা টাইপত আৰম্ভ কৰিলোঁ মই প্ৰথমতে। আৰু প্ৰথমতে মই আমাৰ অসমৰ যিবিলাক এক্টৰ এক্ট্ৰেছ আছে তেওঁলোকৰ বায়োগ্ৰাফি, তেওঁলোক কোন হয়, ক'ত থাকে, এইবোৰ জনা নাছিলোঁ। গুগলত মাৰিলেও 2-এজনৰ পায়, জুবিন দা বা বেলেগৰ পায় 2-এজনৰ। মেক্সিমাম আৰ্টিষ্টৰ তাৰমানে বায়োগ্ৰাফি গম পোৱা নাছিলে।
চ' সেই বায়'গ্ৰাফিবোৰ মোৰ নিজৰো জানিব মন আছিলে, লগতে আমাৰ অডিয়েঞ্চৰো জানিব মন আছে যেন বুলিও ভাবিছিলোঁ। চ' তেনেকুৱা টাইপত মই বায়'গ্ৰাফি ৰাউণ্ড আৰম্ভ কৰিছিলোঁ, ইণ্টাৰভিউ আৰম্ভ কৰিছিলোঁ। কিন্তু প্ৰথমতে কম ছাবস্ক্ৰাইবাৰত আপোনাৰ চেলিব্ৰিটি আপোনাৰ ইণ্টাৰভিউ দিব নিবিচাৰে, কাৰণ কম ছাবস্ক্ৰাইবাৰ আছিলে সেই টাইমত। চ' মই প্ৰথমতে আমাৰ জুবিন দাৰ এখন ফিল্ম মিছন চাইনা নিশ্চয় চাইছে সকলোৱে। চ' মিছন চাইনাৰ খনৰ পাব্লিক ৰিভিউ এইবোৰ দি তাৰমানে মই ভিডিঅ' দিয়া আৰম্ভ কৰিলোঁ। চ' লাহে লাহে ছাবস্ক্ৰাইবাৰ বাঢ়িলে। প্ৰথমতে বহুত নিগেটিভ কমেণ্ট আহিছিলে, গালি পাৰিছিলে, কি বনাইছা এইবিলাক। সেই টাইমত লাইক ডিছলাইক দুটা অপশ্যন আছিলে, এতিয়া ডিছলাইক অপশ্যনটো গুচাই দিছে ইউটিউবে। তেতিয়া ডিছলাইক বেছি আছিলে, মোটামুটি যদি 40% লাইক থাকে 60% ডিছলাইক আছিলে তাৰমানে। বেয়া বেয়া গালি তাৰমানে, কি বনাইছে এইবিলাক ভিডিঅ'। লাহে লাহে সেই গালিবোৰ লাহে লাহে ভাল কমেণ্ট হোৱা আৰম্ভ কৰিলে। তাৰপিছত ডিছলাইকবোৰ লাইক হোৱা আৰম্ভ কৰিলে। 70%, 80%, 90% বা এতিয়া 95% লাইক আহে। কিন্তু ডিছলাইক থাকিবই আপোনাৰ, আপুনি যিমান ভাল কণ্টেণ্ট বনাওক ইউটিউবত ডিছলাইক থাকিবই তাৰমানে। সেইকাৰণে ইউটিউবে মেবি ডিছলাইক অপশ্যনটো গুচাই দিছে। দুবছৰে হ'ল আৰু আজি মানে আপোনাক লগ পাম বুলি ভবা নাছিলোঁ, তো পাই গ'লো, বহুত ভাল লাগিলে। আৰু অথনিতো ৰাতিপুৱা লগ পাইছিলোঁ আপোনাক, এতিয়া আকৌ আপোনাৰ কাৰণে মই মানে একদম ভাত খাই লৰালৈকে আহিছোঁ, আকৌ সন্তান ঘৰতে নাপাম বুলি। সৰু অনুৰোধ আছে, মোৰ এটা মানে অসমীয়া ইউটিউব চেনেল আছে বিন্দাছ আৰতি বুলি, মোৰ চেনেলটো আপোনাৰ চেনেলত প্লিজ কৈ দিব এবাৰ। আৰু এটা কথা শুনো, আপোনাৰ ভিডিঅ'বিলাক যিহেতু চাই থাকোঁ ব্লগবিলাক, আপোনাৰ মাৰ এতিয়া স্বাস্থ্য ভালে আছে? ঠিকে আছে। আৰু এটা কথা, আপোনাৰ ব্লগত কেতিয়া মানে আপোনাৰ বুক দেখিবলৈ পাম? চ' আপোনালোকে নিশ্চয় গম পাইছে, এই আৰতিৰ এটি চেনেল আছে, আৰতি ব্লগ ন, বিন্দাছ আৰতি। চ' সকলোৱে যাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কৰিছে নে কৰা, তোমালোকে কৰিছে নে কৰা নাই আৰতি চেনেলটো? যদি কোনোবাই কৰা নাই কৈ দিবা, কাৰণ কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ ওচৰৰ মানুহজনে নকৰে, দুয়ো মানুহে কৰে। চ' আপোনালোকে সকলোৱে কৈ দিব, গোটেইখিনি কৰিলেতো ইয়াত কিমান মানুহ আছে, বহুত ছাবস্ক্ৰাইব বাঢ়ি যাব। চ' প্লিজ সকলোৱে আৰু মোৰ চেনেলটো নকৰিলেও আৰতিটো কৈ দিব, এইটো ৰিকুৱেষ্ট থাকিলে। আৰু দুটা এক্টৰ আছে। মাৰ স্বাস্থ্য ভালে আছে, তাৰমানে এটা কথা ক'ব লাগিব, মই এইটো কথা ক'ব বিচাৰিম। মোৰ যোৱা 1.5 বছৰ 2 বছৰৰ পৰা বহুত বেছি প্ৰব্লেম ফেচ কৰি আছোঁ। মোৰ প্ৰথমতে দেউতাৰ গা বেয়া হ'ল, দেউতাৰ লগত থাকিব লগা হ'ল। আৰু ঘৰৰ মই ওৱান এণ্ড অনলি চাইল্ড, মোৰ দাদা নাই, ভাইটি নাই, বাইদেউ নাই, ভণ্টি কোনো নাই, মই অকল। আৰু মা দেউতা আছিলে। দেউতাৰ গা বেয়া হোৱাৰ কাৰণে যোৱা 2 বছৰ ধৰি মই বহুত বেছি প্ৰব্লেম ফেচ কৰিছিলোঁ। কিন্তু তথাপিও যিমান পাৰোঁ মই ইউটিউবে মোক এইটো ক্ষেত্ৰত ক'ব লাগিব, ইউটিউবে মোক বহুত বেছি হেল্প কৰিছে, ফাইনেন্সিয়েলি হওক বা যিকোনো ক্ষেত্ৰত। দেউতাৰ কিবা মেডিচিন লাগে বা যি খাব ইচ্ছা কৰিছে, যেনেকৈ থাকিব ইচ্ছা কৰিছে, ইউটিউবৰ পৰা পইচা লাভ কৰিছোঁ, যি ইনকাম আহিছে তাৰ পৰা তেওঁক মই সুখত ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেইটো মই ক'ব লাগিব, ইউটিউবে মোক বহুত বেছি দিছে। তাৰ লগতে দেউতাৰ লগত লাগি, দেউতা ঢুকালে যোৱা 8 মাহমান আগত। তাৰপিছত এতিয়া মাৰো গা বেয়া হৈছে, মাৰ অলপ এলজাইমাৰ, আপোনালোকে সকলোৱে জানে চাগে, পাহৰি যায়। চ' এলজাইমাৰ বেমাৰ হৈছে। মই মাক ডেইলি এতিয়া মই এই কিবা কৰি মাক মেনেজ কৰি থৈহে আহিছোঁ তাৰমানে। আজিকালি য'তে ত'তে যাব নোৱাৰোঁ, মাৰ লগত থাকিব লাগে। আৰু গোটেই ঘৰত ভাত ৰন্ধাৰ পৰা আৰম্ভ, চাহ বনোৱাৰ পৰা আৰম্ভ, এভৰিথিং ময়ে কৰোঁ তাৰমানে। মায়ে পাহৰি যায়, গেছ দিলে গেছ দি কেতিয়াবা পাহৰি যাব পাৰে, সেইকাৰণে ভাত বনাব দিয়া নাই। চ' যিমান পাৰোঁ তাৰমানে পুত্ৰ ধৰ্ম তাৰমানে পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এইটো ৰিকুৱেষ্ট মই সকলোকে জনাম যে সকলোৱে যাতে নিজৰ পিতৃ মাতৃক সদায় যিমান পাৰে বেছিতকৈ বেছি সুখত ৰাখিবলৈ সেইটো মোৰ এটা ৰিকুৱেষ্ট থাকিলে। কাৰণ আমাৰ পিতৃ মাতৃক যদি আপোনালোকে ভক্তি কৰিছে, আপোনালোকে ভগৱানক ভক্তি নকৰিলেও হ'ব। সেইকাৰণে গতিকে সকলোৱে যিমান পাৰে, আমি বহুত দেখিও আহিছোঁ যে কিছুমান পিতৃ মাতৃক অনাথাশ্ৰমত পৰ্যন্ত থৈ দিয়ে। আৰু বিশেষ কৰি বিয়া কৰা বোৱাৰী অহাৰ পিছত কিন্তু আপোনালোকে কোনেও আজিকালি অৱশ্যে এইটো ক্ষেত্ৰত বহুত কমি গৈছে। আমাৰ ছ'চিয়েল মিডিয়াত বহুত এৱাৰনেছ আহি গৈছে তাৰমানে। আগতে সেইটো বেছি আছিলে, লাহে লাহে সকলোৱে গম পোৱা হৈছে আমাৰ যে পিতৃ মাতৃ আমাৰ কাৰণে কিমান এটা ডাঙৰ সম্পদ, সেইটো সকলোৱে গম পোৱা হৈছে।
সেইকাৰণে সদায় সেইটোৱে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে যদি পিতৃ মাতৃক সুখত ৰাখিব পাৰিছে আপুনিও জীৱনত সুখত থাকিব। থেংক ইউ। আৰু প্ৰশ্ন আছে? ওকে বিয়াটো পাতি ল'ম বাৰু। এটা জেনেৰেলি কথা, দেউতা ঢুকালে এবছৰ বিয়া পাতিব নাপায়, সেইটো এটা কথা আছে। আৰু বিয়া পাতিম বুলি পাতিব নোৱাৰি লগে লগে। পাতিম বুলি পাতিব নোৱাৰি, বহুত কথা থাকে কিবা কিবি। তো যিকিটা কথাটো অতি সোনকালে পাতিম, যিমান সোনকালে পাৰোঁ। আৰু সকলোৱে আহিব, ইয়াতে মাতি কৰিছোঁ মই। থেংক ইউ। এতিয়া উত্তৰ পাই গ'লা 3টা প্ৰশ্নৰ। থেংক ইউ। Kaziranga University! Ross! Kaziranga University! Ross! Thank you! He's got beautiful lips, angel eyes. He knows exactly how to beautify. Remix. সকলোৱে আকৌ এবাৰ কৈছোঁ, আমাৰ আৰতি চেনেলটো চাব। আৰু আজি পূৰা প্ৰমোশ্যন কৰি দিছোঁ মই। ৱেলকাম। আৰু বহুত বেছি ভাল লাগিলে, আকৌ লগ পাম অতি সোনকালে নিশ্চয়। আৰু সুন্দৰ, বহুত বেছি ভাল লাগিল। অভিনন্দন, শুভকামনা সদায় থাকিব। থেংক ইউ। Thank you so much.